যেতিয়া এটা প্ৰজন্মক আওকাণ কৰা হয় তেতিয়া ই জুইৰ মাজেৰে কথা কবলৈ শিকে। বাক্সা কাৰাগাৰৰ সন্মুখত সংগীতৰ ঘটনাই অসমৰ প্ৰতিটো হৃদয় ভাঙি পেলাইছে। হেৰাই গল এটা ডেকা জীৱন, আন এটা মাত নিস্তব্ধ হৈ পৰিল। আহক আমি শোকত মূৰ দুৱাওঁ আৰু কালি পতিত হোৱা আমাৰ মৰমৰ ভাতৃৰ বাবে প্ৰাৰ্থনা কৰোঁ। প্ৰতিবাদকাৰী হিচাপে নহয়, জুবিন গাৰ্গৰ প্ৰতি বেদনা, সাহস আৰু প্ৰেমৰ প্ৰতীক হিচাপে আজি আমি নিজকে সোঁৱৰাই দিব লাগিব। জুবিন গাৰ্গে শান্তিৰ পক্ষত, শিল্পীৰ বাবে, মানৱতাৰ পক্ষত থিয় দিছিল। তেওঁ অস্ত্ৰৰে নহয় সংগীতেৰে যুঁজিছিল। তেওঁ খঙেৰে নহয় সুৰেৰে মানুহক একত্ৰিত কৰিছিল। আহক আমি হিংসাৰে সলনি শান্তি, ঘৃণাৰ সলনি ঐক্য আৰু বিশৃংখলাৰ সলনি সত্যক বাছি লৈ তেওঁৰ আত্মাক সন্মান কৰোঁ। আজি প্ৰায় এমাহ ধৰি ৰাজপথত কান্দিছে তেওঁৰ নাম, কিন্তু ন্যায়ৰ কথাও শুনিবলৈ শান্ত হৃদয়ৰ প্ৰয়োজন। জুবিনৰ আত্মাক শান্তিৰ প্ৰয়োজন, মৌনতা, প্ৰাৰ্থনা আৰু শান্তিপূৰ্ণ গতিৰ জৰিয়তে। আমি প্ৰতিজন ছাত্ৰ ছাত্ৰী, প্ৰতিজন যুৱক যুৱতী, প্ৰতিজন অসমীয়া হৃদয়লৈ আহ্বান জনাইছো, একেলগে থিয় হওক, কিন্তু শান্তিৰে থিয় হওক। কোনো মাতৃয়ে আন এজন পুত্ৰক হেৰুৱাব নালাগে। কোনো পিতৃয়ে ভয়তে চিকিৎসালয়ৰ বাহিৰত ৰৈ নাথাকক। কোনো বন্দুকৰ গুলী পুনৰ ৰাইজৰ কণ্ঠৰ উত্তৰ নিদিব। এইটো বিদ্ৰোহ নহয়, এইটো জাগৰণ। অসমৰ যুৱক যুৱতীৰ ব্যৱহাৰৰ শত্ৰু নহয়, তেওঁলোক ৰাজ্যৰ আত্মা। শুনিবলৈ বিচাৰিছে নীৰৱে নহয়। আমি আমাৰ ন্যায় ব্যৱস্থাক বিশ্বাস কৰোঁ আৰু এই স্পৰ্শকাতৰ মুহূৰ্তত দায়িত্বশীলভাৱে কাম কৰা প্ৰতিটো প্ৰতিষ্ঠানৰ সৈতে আমি থিয় দিছো। এতিয়া মৰ্যাদা আৰু ঐক্যতাৰে এক যাত্ৰা অব্যাহত ৰাখোঁ, কাৰণ জুবিন গাৰ্গ কেৱল নাম নহয়, তেওঁ এক আবেগ, এক উত্তৰাধিকাৰ, এক হৃদয়স্পন্দন। তেওঁৰ সংগীতে আমাক মমতা শিকাইছিল। তেওঁৰ জীৱনে সাহসৰ প্ৰেৰণা যোগাইছিল। তেওঁৰ মৌনতাই এতিয়া শান্তি বিচাৰিছে। এইটো হওক অসমৰ জনশান্তি আন্দোলন। ক্ষমতাৰ বাবে নহয়, ৰাজনীতিৰ বাবে নহয়, কিন্তু প্ৰেম, সত্য আৰু মানৱতাৰ বাবে। যৌৱনৰ যন্ত্ৰণাই উঠি অহাৰ আগতেই সন্মান কৰক, তেওঁলোকক পথ প্ৰদৰ্শন কৰক, দমন নকৰিব, কাৰণ বিশ্বাস এবাৰ ভাঙি গলে মৌনতাই চিঞৰ বাখৰ হৈ পৰে। অসম সুস্থ হওক, সন্মান, সত্য, ন্যায়ৰে। জুবিনৰ বাবে, শান্তিৰ বাবে, অসমৰ বাবে।